ইনষ্টাগ্ৰামত এটা বস্তুৰ বহুত ৰিলচ দেখি থাকিলোঁ তো দেখি পেলাই ময়ো এটা বস্তু অৰ্ডাৰ কৰি দিলোঁ তো বলকখন আনবক্সিং কৰোঁ মানে কৰিলোঁ আৰু কৰি দিওঁ তো ভাবিছে নেকি আপোনালোকে এইটো চকলেট নহয় দেখাই আছোঁ এইটো কি বস্তু ইয়াৰ কাৰণে লাগিব আমাক দুটা বস্তু এইটো গিলাচটো আৰু লাগিব পানী পানী এটা ল'লোঁ ইয়াতে দিলোঁ এই এখন টিচু ইনষ্টাগ্ৰামত ৰিলচ চিলচ পাই থাকোঁ বহুত এনেকুৱা এটা টেবলেট টাইপৰ কিবা পানী দিলাক ৰুমাল হৈ গ'ল তো ময়ো অৰ্ডাৰ দি চালোঁ বস্তুটো ভালে ঠিকেই বাৰ ইউজ কৰি থাকিব পাৰি তো এইটোৰ দামো বেছি নহয় 200-300 মান টকাত পাই যায় আপোনালোকেও যদি ইচ্ছা কৰে অৰ্ডাৰ কৰিব ফ্লিপকাৰ্টত